ৱেলকাম মাই টু হিয়ানন্দৰ ইউটিউব চেনেল। আকৌ এটা ভিতৰত আপোনালোকক স্বাগতম জনাইছোঁ। মই হিয়ানন্দ। আজি টাইটেল আৰু থাম্বনেল চাই আপোনালোকে গম পাইছে আজি কি হ'ব লগা আছে আৰু কি আছে। আজি আছে নৱাগত আদৰণি। আপোনালোকক কি পাওঁ দেখাম। এতিয়া মই গৈ আছোঁ। এপিনে পানী হৈ আছে। পানী আগতো আছে কালভাৰ পাৰ হ'বলৈ আপোনালোকক দেখাম। এপিনে আহি পাই গ'লো কালভাৰ পাৰ পানী পাৰ হ'ব লাগিব। পাৰ হৈ আপোনালোকক লগ পাইছোঁ। ফাইনেলি কলেজ আহি পাই গ'লো। এইপিনে লগৰ কেইজনী ৰখি আছে। এইপিনে অতুল বৰা আহিব বুলি আমাক থিয় কৰাই থৈছে। নাম কেইটা কৈ দে। এইপিনে আহি পাই গ'লো। হৈ আছে। এইপিনে অতুল বৰা আহিছে আৰু অতুল বৰা ডাঙৰীয়া গেটৰ পৰা সোমাই আহি আছে। চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। আমাৰ টিমটা মই ইমান জিম কৰি দিছোঁ ছাৰ। এয়া প্ৰিন্সিপাল ছাৰ এতিয়া প্ৰথমতে ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। তাৰপিছত অতুল বৰাই কি ভাষণ দিব আপোনালোকে শুনিব। যিমান পাইছে তিমান আৰু দেখাই দিছোঁ আৰু যিখিনি পাৰিছোঁ আৰু প্ৰিন্সিপাল ছাৰক গামোচা দিলে। অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী, বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক, কৃষি মন্ত্ৰী, শস্য উদ্যান পশুপালন নগৰ উন্নয়ন আদিৰ সন্মানীয় মহামন্ত্ৰী মহোদয়ক আমি মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে ডক্টৰ অৰুণ কুমাৰ বৰাক অনুৰোধ জনাইছোঁ। মাননীয় মন্ত্ৰী মহোদয়ক সম্বৰ্ধনা জনাবৰ বাবে আমাৰ অধ্যক্ষ মহোদয়ক অনুৰোধ জনাইছোঁ। গামোচা ইয়াৰ পাছতে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বোকাখাত মহকুমাধিপতি মাননীয় ডক্টৰ নেহা যাদৱ ডাঙৰীয়ানী। তেখেতক মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে মই অনুৰোধ জনাইছোঁ আৰু তেখেতক সম্বৰ্ধনা জনাবৰ বাবে মহাবিদ্যালয়ৰ উপাধ্যক্ষা দীপালী ৰাজকুমাৰী অনুৰোধ জনাইছোঁ। এয়া মিচিং গুমৰাং নাচি আছে চাওক আপোনালোকে নৃত্য কৰি আছে। মিচিং গুমৰাং নাচন এতিয়া চব এতিয়া নৃত্য কৰি যাব। আপোনালোকক দেখাই যাম। এতিয়া প্ৰথমতে মিচিংটো নাচিলে, তাৰপিছতে জনজাতি নাচিব। আপোনালোকক অকণমান দেখাই যাম।
লগতে এটি দলীয় নৃত্য Come on,